উপবিষ্ট আজি এই আমি আৰম্ভ কৰিব বিচাৰিছো আজিৰ ৰাত গুৰু সন্ধ্যা আজিৰ ৰাত গুৰু সন্ধ্যা আজিৰ ৰাত গুৰু সন্ধ্যা
রাখি তাই একটাই কুরুক্ষেত্ররনু করি আয়োজন বান্ধবর দ্বারাই অত্যাচারী অভিমান দুর্যোধন করিয়ে আর্যবতর ধর্মহীন সর্বগুণাকরণ যুধিষ্ঠির হস্তিনাপুর ৰাজ্যখন প্ৰতিষ্ঠা কৰিব লাগে অৱশ্যে কুৰুক্ষেত্ৰৰ ৰণভূমি লাহে লাহে চমু চাপি আহিব বৰ্তমান ভীষ্ম দুৰ্ণ আদি বীৰগণেও প্ৰাণ এৰিছে বাকী আছে মাথো দুৰ্যোধন শৈল শকুনি আদি বীৰগণ দুষ্ট দমন কৰি এই ৰাজ্যত শান্তি স্থাপন কৰিব
Oh,
বিচাৰি Renden bola, Mrs. Taylor bola bola. ব'লা দাদা মই যমুনাৰ নকৰি পলম দেউ মই কৰ্ণ সত্য পৰিচয় আসঙ্গীতে উপস্থিত হই পুত্রগুলি খেলাগি মধুর বারো যে কি মহৎ জন্মল পিতৃ পূজা সম্মোহনা চিরদিন বাকি যদি তোমার শরণ মাতৃরূপে জ্যেষ্ঠ পাণ্ডৱ তেজিদিতটো সূৰ্যৰ নন্দন কুন্তি মই সঁচাকৈ জননী তোমাক ভাগিনী মাতৃ তোমাক বিচাৰিছে ল'ব আজি বহুত মাতৃ তুমি বংশ বান্ধৱৰ
এই নিমিত্তে জগত পাইছা বন্দনা কিন্তু কিয় দেৱী মোক যাচি দিব বিচাৰিছা এই নিকিম ভাগ্যহীন কৰ্ণ তোমাৰ মাতৃত্ব মইতো বিচৰাৰ তেনে বিদায় দিয়া নাই কি দয়া এনে কোনো আকাৰ যোৱা ভাতৃ নমুৰে ভক্তিৰ অঞ্জলি পঞ্চপাণ্ডৱৰ মাতৃ দূৰতে পুত্ৰময় নাচলতা তোৰ জননী অভিমান এৰি দিয়া পুত্ৰ যিমানে কৰো বুলি ভাবি আছা নিজকে পৰা লোভোৱা কিবা দাদা তুমি কোন মিথ্যা মাটি দৰে উত্তৰ তোমাৰ শ্ৰেষ্ঠ পাণ্ডৱ এই কথা জগতে নাজানে আৰু নিবিচাৰ ৰাজীৱ জনাব পুত্ৰময় অধিৰাজা উপযুক্ত পৰিচয় লাভ কৰি কুমাৰী কালত তুমি মোক লুকুৱাই কলংক অতি নিখুৰণভাৱে বিকটিছিলা নদীৰ গল্প কিন্তু নাকান্দিলে কিয় ভাবছি দুখ মোৰ কৰিছো স্বীকাৰ লুকুৱা কলম উচ্চ কণ্ঠে জগত কৰিম কথা শুনিলে কাহি সেই কৰ্ণ যপস্যা হ'ব মহিমা সেইবাবে দিয়া মোক নিজ হাতে দণ্ড তার বাবে বহুত মৰম তথাপি পঞ্চমতা আহিব তোমাৰ জ্যেষ্ঠ পঞ্চ পাণ্ডৱ সহজতে হবাৰ নাই মাতৃমুখ কিমান সৌভাগ্য মই তোৰ মানৱ মই নহওঁ দেৱতা জীৱনৰ শ্ৰেষ্ঠ বিফল নহব মহামিত্ৰটো জীৱন কিতাপ যাৰ কৰোণা মনত লাভ কৰিছো ৰাজ্য সমাজত নবিছো সেয়েহে কোনো নালাগে মোক ভাগ্যৰ সহায় আছে মোৰ বাহল পুত্ৰ কৰ্ণ আহিলে থাকে যেন প্ৰতিশ্ৰুতি তোর বাহিৰত থৈ আহিমগৈ ৰ মই আজিও তো বুঝি নাই মাতৃ হয় পুত্র মৃত্যুর
চিন্তা করিলে আৰু কি যা হব দুঃখ যাত্ৰা কৰা হোক সকলো হব Moderato no,
রে ভগবান তোমার বুদ্ধিদাতা আর বেশি কর নাই দিগন্ত পখালি লহলি অতি জ্বলি উঠিছে এটি দুটি কৰি পতংগই চাপ দিছে কাৰো সাধ্য নাই তাক নিবাৰণ কৰে কাৰো সাধ্য নাই তাক নিৰ্বাপিত কৰে আনন্দ কর কি কৰিছ বাবা কৈছো আজি তুলাচাৰ্যই কৌৰৱৰ গৌৰৱ ৰক্ষা কৰিছে গুৰু পাণ্ডৱ বিভংগে পলাইছে তুলাচাৰ্য আৰু নাই বাবা দৃষ্টহীনৰ হাতত নিহত আৰু আমি পৰাজিত নহয় তুমি বৰ মিছা কথা কৈছা এই মিছা নহয় বাবা ই সত্য হয় বাবা কি শুনিলো তুলাচাৰ্য শত গৌৰৱ পৰাজিত কৰিছে আৰু কি হ'ব বাবা কি বেহাৰ কৰাৰ কথা কৈছা কইল আজি মোৰ বুকু ভাগি গ'ল চকুৰ আগত অন্ধকাৰ দেখিছো কি গুণালা কি শৈল কি গুণালা ধৈৰ্য নেহেৰ বাবা তুমি অধৈৰ্য হ'লে দুৰ্যোধনক কোনে সান্তনা দিব মই অধৈৰ্য হোৱা অনুচিত এতিয়াও সময় আছে এতিয়াও আমাৰ শক্তি সামৰ্থ্য আছে এতিয়া বুজিব পাৰিছো ইয়াৰ ভিতৰত কথা আছে কথা আছে বাবা কথা আছে যাওঁ এইবাৰ তুমি সেনাপতি হ'বা কি মই সেনাপতি বাবা তুমি পাণ্ডৱক মৰমৰ চকোৱা ভীষ্ম আৰু কিয় কিছু অৰ্জুন নোপোৱা তুমি সৈন্য তুমি পাৰিবা পাৰিম বাবা পাৰিম এদিনৰ ভিতৰত পঞ্চ পাণ্ডৱক বিনাশ কৰি কৌৰৱৰ জয় ধৰ্যা উৰাব পাৰোঁ বাবা আৰু কিন্তু নাই এইবাৰ তুমি সেনাপতি হ'বই লাগিব কাৰো বিশ্বাস নকৰিল কাৰো বিশ্বাস নাই পাৰিব কৰিম বাবা কৰিম অত দিনে যুদ্ধৰ গতি নিৰীক্ষণ কৰি আহিছিলোঁ কিন্তু আৰু নকৰোঁ বাবা সেনাপতি হৈ শুনা বাবা কোৱা শৈল কোৱা মই শুনিম পাণ্ডৱৰ নাম এই পৃথিৱীৰ পৰা মচি পেলাম আৰু মই জানিছিলো তুমি পাৰিবা কৰ্ণ আকৌ ভিৰ সেইবাবে কোনো চিন্তা কৰিল আহা কৰিল আহা মোৰ মানৱ তয়ো পতংগ বনবাসীয়ে ভাল যদুপতি
বলত সদায় ভাল আৰু সেইকাৰণে লিখি মুনিসকলে নগৰত আশ্ৰয় নেপাতি বনতে পাতে সভা তেন্তে আত্মীয়জনক বিনা কৰি কি লাভ একো লাভ নাই সভা তেন্তে কুৰুক্ষেত্ৰত ইমানতে সামৰণি কৰক কুৰুক্ষেত্ৰত গুৰু পাণ্ডৱী সামৰণি পেলাব নোৱাৰি সভা কিয় ভোট কৰোঁ বাবে সভা ইয়াত ধৰ্ম কথা কি আছে যদুপতি এই এটা হত্যা বংশ এটা বিৰাট ধ্বংস এটা বিৰাট ধ্বংসই প্ৰয়োজন হৈছে সভা ধৰ্মৰ মৰ্যাদা ৰক্ষা কৰিব দাদা শান্ত হোৱা ৰাঙনি কৰিছো হাত কিতাপৰ ফিজ করতে দেৰে আৰু কি দাদা আমি বলে দিয়া অৰ্জুন ভাবিছো দাদা এশ ভাতৃ মাছো আছে দুটি বাকী এই ভাতৃ হুৰিতৰ ৰাশি এখন পাতি আত্মীয়জনৰ স্কুলখন সাম্ৰাজ্য স্থাপন কৰি কিয় হেৰুব কিহকাল প্ৰকাশ মহাত্মাৰ কথাও বৰ মিছা নহয় ভাই ককাইকৰ ৰাজ্য ৰাজপাট ডাঙৰ নহয় কিন্তু সেই ককাই ভাইকৈ অচিনাকি সুতপুত্ৰ অংগদেশ দান কৰিব পাৰিলে কিন্তু পাণ্ডৱৰ নামত হ'লে ৫খন গাঁও নাই কৃষ্ণ উদ্যম কৰা নাই কৃষ্ণ বাকী আছে মাথোঁ প্ৰতিজ্ঞা বিকুদৰৰ প্ৰতিজ্ঞা ক্ষত্ৰিয়ৰ প্ৰতিজ্ঞা অৰ্জুনৰ প্ৰতিজ্ঞা কিন্তু ৰাজসভাত গুৰু দেখুওৱা দুৰ্যোধন আজিও জীৱিত দুঃশাসন আৰু দাম্ভিক কৰ্ণ আজিও জীৱিত কিন্তু আজি হল মই কুন্তিৰ পুত্ৰ জ্যেষ্ঠ পাণ্ডৱ উপহার মুখে পদ্মা মাতা নিজ মুখে গরিব রাজি যমুনা দেখতে নহয় নহয় তুমি রাধার মাত্র তুমি মোর প্রথম তরয় দয়াময় তোমার অনন্ত লীলা অপায় করুণা নহয় পদ্মা ইজে প্রতারণা অতীতৰ নিকাৰো নিজাৰণৰ কথা নুশুনাব আৰু
ৰহস্যৰ বাবে গোপনে আছিল পদ্মা মোৰ জীৱন ৰহস্য কি ৰহস্য শুনা পদ্মা তোমারই আছিল যেটা জননী মোর তেতিয়া এই আদিত্য তেজৰ দেখা পালে এই পৰম্পৰা সেটা দুই বিকাশ কৰিব উপায় আছিল কিন্তু নকৰি জননীয়ে নিজ জনম দায়িনী হৈ ৰাজ্যকি পেখেৰে অতি নিগুণভাৱে বিকৰিছিলে নদীৰ গৰ্ভত কৰিছিলে নদীৰ গৰ্ভত পদ্মা বিকৰিছিলে নদীৰ গৰ্ভত নিদিবনো কিয় নহ'লে যে নাথাকিব লাগিল সতীৰ মহিমা গৰ্ভজাত সন্তানক কোন হৈতে চেনেহী মিত্ৰতা ক্ষান্ত পদ্মা তথাপিতো জননী মোৰ আৰাধ্য গোসাঁনী এতিয়া কি কৰিব কিয় নালাগে ৰাজত্ব মোক নালাগে মোক জ্যেষ্ঠতাৰ পদ সন্দৰ মোৰ কুন্তি জননী মোৰ তথাপিতো পদ্মা পুতৰাজ্য জীৱনৰ শ্ৰেষ্ঠ পদ মোৰ অসমৰ মাথুলক্ষ্য ভাৱ অসমৰ মাথুলক্ষ্য ভাৱ যদিও বীর আছিল কিন্তু পোৱা নাই অন্য এজনক সেনাপতি পাতি যুদ্ধ চলোৱা নাথাকিবা বহিব ভাবিছো মাত্ৰ ভাবিছো কথা নয় সংক্রান্ত আৰু অসস্থমা পৰাই গুৰুদেৱকো মৃত্যুৰ বিশ্ব দুর্লভ ভক্তের পৰা শক্তি পাণ্ডৱৰ নাই চক্ৰান্ত এইবাৰ ব্যাখ্যা কৰে অংগাধিপতি কৰ্ণৰ সেনাপতি কৰ্ণকো চিনাটো টান যুদ্ধ তেৱে যদি সেনাপতি হৈ কেনেবাকৈ ইফাল এতিয়া কথা নহয় বাবা যা কেৱল বন্ধু বুলি কথা বুলি ধৰিব সাৱধি সহস্ৰ কুৰুক্ষেত্ৰ মই
আৰু নকওঁ বাবা অন্যায় যুক্ত কৰি অভিবাদ্য বধ কৰিলো কিন্তু শত্ৰুৰ পক্ষ শক্তিবিদ জয় কৰিব নোৱাৰিলো বাবা অথচ শত্ৰুৰ পক্ষ শক্তি বৃদ্ধিয়ে কৰিলো বাবা শত্ৰু সদায় শত্ৰু অন্যায় সমর কৰি থকা কুৰুক্ষেত্ৰ পণ্ডিত নকৰিব অন্যায় সমর কৰি শত্ৰু নাশ কৰিব নোৱাৰা বলবল নাই প্ৰয়োজন সোনকালে নামনি পদ বৰ্ণ বৰণ কৰোঁ গুরুর খেলাপতি পদ মই গ্রহণ করিল ওরা ওরা দামে দেশ কর্তব্য ওরা বিগত ওপরে দিয়ে যুদ্ধ হবে সম্বোধন নকৰিবলৈ তোমাক অনেকবাৰ কৈছোঁ তথাপিতো তুমি মোক মহাৰাজ বুলি সম্বোধন কৰিছা যাৰ দৃষ্টি শক্তি নাই আনৰ আশ্ৰয় লৈ জীৱন বাটত ফুটি ফুটি আগ্ৰহ হ'ব লাগে মহারাজ বলার কোনো যুক্তি নাই রাজতন্ত্ৰত বহিলেও ৰজা নহয় মই ৰাজসিংহাসন হাতত থাকিলেও শাসনৰ ক্ষমতা মোৰ নাই মহারাজ আপনি জানেন নুশুনে ৰাণী মোৰ কথা সি একেবাৰেই নুশুনে না কিয় নুশুনিব অভিমানী হলেও মোৰে পুত্ৰ আপোনাৰ পুত্ৰ সেয়েহে আপোনাৰ কথা শুনিব না এবাৰ হলেও শুনিব তুমি তাৰ মাতা পুত্ৰই যদি
এই পিতার কথা শুনিব পাৰে মাতার কথা নুশুনি নাথাকে মহারাজ এখনো তার ভিতর বাকি আছে দুদিন দেখাবলার হে পুত্র কেন খুঁজে না কেন খুঁজে থাকুন আর মই তাক কি বুজোৱা নাই মাতো আজোৰ কৰিবলৈ বাকী আছে কেঁচুৱাৰ ল'ৰাৰ দৰে কাণত হাত বুলাই কৈছো যুদ্ধ নকৰিবি পাণ্ডৱটোৰ পৰ নহয় এই মোৰ কথা নুশুনি মুখ কামুলাই গুচি গ'ল মহারাজ অভিমান নকৰিব আপুনি কৌৰৱৰ পিতা সেয়েহে আপুনি পুত্ৰ মুখত জৰ্জৰিত হ'বলৈ কৈছা হৈছো বহুদিন আগতেই হৈছো যিদিনা তুমি কৈছিলা সেইদিনাখন এই জৰ্জৰিত হৈছো দুৰ্যোধন এইফালে আহিব লাগিছে মোৰ ঘূৰাইছে মই স্থিৰে থাকিব পৰা নাই মোক বোলে মাতি পঠিয়াইছে কিয় মতলা তুমি মোক কি হৈছে তোমাৰ নেমাতা কিয় একো হোৱা নাই পুত্ৰ কোনদিনা তোমাৰ অবাধ্যৰ মোৰ কি আৰু হৈছো মাতা কমটো শুনিবি পুত্ৰ কোনদিনা তোমাৰ অবাধ্য হৈছো তেন্তে এই যুদ্ধ কৰি একো তাৰ ভিতৰত বাকী আছে দুৰ্যোধন এই জনিহাৰ কৰিতে মোৰো মৃত্যু কৰি মৰা আহিবনে ধুৱাই মোৰো মাতৃ ভাতৃ কৰি পাৰিবনে মোৰো মাতা যেই অগ্নিয়ে দহন কৰিলে মোৰো চেনেহৰু মাত্ৰা এই অগ্নিয়ে দহন কৰিলে মোৰো আত্মীয় স্বজন তেন্তে এই মহান যুদ্ধ পৰিত্যাগ কৰ পুত্ৰ পৰিত্যাগ কৰ নহ'লে এই ছোৱালী মাতা বন্ধি পাণ্ডৱৰ বন্ধি মাতা পিতা কৰিছে পুত্ৰ পিতা বাচা আশীৰ্বাদ কৰো বাচা পিতে মতি যেন পিতা চিৰদিন ৰয় যুদ্ধ জয় বাচা যুদ্ধ জয় জয় পিতাৰো তোমাৰ আদেশতে মই কৰিম জয় যদি যুদ্ধত পৰাজয় হয় তেন্তে মাতা প্ৰণাম মাতা পাতা তোমাৰ মৃত্যুৰ দুৰ্যোধন মাতৃ একদম উলংঘন কৰিলে বলা যাওঁ আমি বিশ্ৰামৰ মোক কান্তে পুৰলৈ লৈ বলা বলা
মই দুৰ্বল হৈ পৰিছোঁ পাছলে যা প্ৰথম চেষ্টা ব্যৰ্থ হৈছে বুলিয়ে মই নিৰুৎসাহী নহয় কৃষকখন মোৰ সন্মানী ধন হৈছে অংগৰাজ স্বীকাৰ কৰিছোঁ কৃষকখন কিন্তু পিতামহ ভীষ্ম গুৰুদুৰ্ণয়ে অন্য ৰাগত বাধা দিব পৰা নাছিল কৃষকখন সেইটো হৈ গৈছে কিন্তু তথাপি আপোনাৰ ওপৰত যিমান বিশ্বাস কৰে আন কাৰো ওপৰত বিশ্বাস নাই সকলো আগত সন্মান কৰি সেনাপতি পাতিলে এই আস্থাৰ প্ৰতি অপব্যৱহাৰ কৰাৰ কথা নাই যিদিনা পঞ্চম সেইটো আমাৰ আনন্দ পাণ্ডৱ জয় এটা স্বপ্ন
আহিব সেইদিন আহিবই লাগিব যিদিনা দুৰ্যোধন দুঃশাসনৰ কৰ্ণ মহাৰথী আপুনি অপেক্ষা কৰা মই চাওঁ দাদাক চলামগৈ কৃষ্ণ তুমি নৰৰূপী ভগৱান এই বুলিয়ে পাৰ্থৰ মৃত্যুত তুমি হস্তক্ষেপ কৰিলে নহ'ব কৃষ্ণ পাৰ্থৰ মৃত্যু তুমি হস্তক্ষেপ কৰি ৰাখিব নোৱাৰিবা তিরস্কার নহয় বাবা তিরস্কার নাই করা মহারাজ তোমার গ্রহণ কীর্তনে করেছ এটাও জিয়াই আছে এটা করু আমার নহে নাইও বলরিয়ার অবশ্যই কৰিব লাগিব দুর্যোধনৰ এই তলত থাকিব যিদিনা চেষ্টা কৰিব বুট মালিব অন্তনিয়াকিৰে উলমি পৰিব সেইদিনা এই তলা পৰে যাব দুৰ্যোধন ক'ত থাকিব
কৈছা দোকান ঠিক কৈছা দয়া নাই ক্ষমা নাই ঠিক কৈছা স্বৰ্গৰ দেৱতা কিন্নৰ মৈত্ৰৰ মানৱ শুনা সকলোৱে দোকানে কৈছে দয়া নাই ক্ষমা নাই নাই প্ৰয়োজন তই ৰাস্তা নকৰিবি বনা এৰি দে কোনোবা উপহাৰ যোৱা মহাৰাজ আনন্দৰে বিদায় ইচ্ছা কৰা হলে তোমাক মৃত্যুদণ্ড দি পাৰিলোহেঁতেন কিন্তু নিদিওঁ কাৰণ নগৰে কৰ্ণই নিজ প্ৰতিজ্ঞা ভংগ যোৱা মহাৰাজ Hey,
এই হেকবার কৌরবর ভাগ্য বিরাটটা হেকবারের কারণে ছাইল হুসে আমার ভারত ভূমি যুদ্ধ রে যুদ্ধ রে সেটা See
Hey!